তোমালোকে আহিলা ইছ ৰাম মই গমেই পোৱা নাই মানে কি যে হ'ব নহয় মোৰ সৰি দোস্ত আমাৰ কেমেৰামেনজনে যেতিয়া এটা ভিডিঅ'টো ষ্টাৰ্ট কৰি দিয়ে মানে এক্সন সেকশন নকয় মানে কি যে হ'ব নহয় कट कर देना प्लीज इसे তো যোনবিলাক আমাৰ চেনেল নিউ হয় তেওঁলোকক কৈ দিওঁ মোৰ নাম টিংগো আৰু আপোনালোকক স্বাগতম আমাৰ টিংগো ডিংগো ইউটিউব চেনেললৈকে তো দোস্ত মই তোমালোকক ভাবিছোঁ বহুদিন কাহিনী কোৱা নাই তো ভাবিলোঁ কি আজি কাহিনী এটা আৰম্ভ কৰোঁ কি কোৱা তো আজি আমাৰ কাহিনীটো বহুত ইণ্টাৰেষ্টিং হয় তো আজি আমাৰ কাহিনীটোৰ কেৰেক্টাৰ এটা হ'ল দুটা বম মস্ত ডাঙৰ এলেহুৱা দুটা চ' কাহিনীটো শুনি তোমাৰ মস্ত ভাল লাগিব তো চাবা কাহিনীটো আৰু মই যাওঁ এণ্ড কাহিনীটো এনজয় কৰা টাটা বাই বাই তো মই ভাবিছোঁ কাহিনীটো অলপমান এক্সপ্লেইন কৰি দিওঁ যাতে তোমালোকে অলপ বুজি পোৱাত সুবিধা হয় তো লবু আৰু গবু নামৰ দুজন বন্ধু আছিল দুয়ো মহা এলেহুৱা ভাত মুঠি নিজৰ হাতেৰে মুখত ভৰাবলৈ সিহঁতৰ বহুত এলাহ শুই থকাৰ বাহিৰে সিহঁতে একো কামেই নকৰিছিল ঐ লবু তোৰ নামটো ইমান দীঘল আজিৰ পৰা মই তোক লা বুলিহে মাতিম দেই এৰা ময়ো তোক লা বুলিয়ে মাতিম দে ঐ লা জান আজি মহাজনৰ ঘৰত ভোজ খাবলৈ গাঁৱৰ সকলোকে মাতিছে হে 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 আমাকো মাতিছে মানে তই যাবি নেকি খাবলৈ বল খাই আহোঁগে ফ্ৰীতে ফ্ৰীতে খানা যদি বল যাই আহোঁগে খাওঁগে উফ ৰাম ইমান গৰম কোনোমতে 100 মিটাৰমান খোজ কাঢ়িলোঁ উফ গাড়ী এখনো নাই ভাই তই ঠিক কৈছ মহাজনৰ ঘৰ পাবলৈ আৰু 200 মিটাৰ খোজ কাঢ়িব লাগিব কিমান দূৰ ঘৰটো এৰাহে খাবলৈ আৰু ইমান দূৰ যাব পাৰিনে ভাই বোলে গছজোপাৰ তলতে গৈ বহোগে অলপ জিৰণি লৈ লওঁ আপেল লাগে আপেল মিঠা মিঠা ৰঙা ৰঙা আপেল ঐলা চাচোন সৌটো আপেল পৰি আছে আনি দে না মই নানো দেই নিজে লগে যা ধুই আলচি কবাৰ হেৰি গজনী ভাই আপোনাৰ লগত চুৰি কটাৰী কিবা আছে নেকি গজনী নহয়ে গৰু গজনী হেই মোকে কৈছে নেকি মোৰ নাম গজনী নহয় দেই মোৰ নাম গজ্জু ভাই যিটো নাম নল'ব আকৌ খুচাই দিম বাচা আছে চুৰি লাগে নেকি চৰি ধেমালিহে কৰিছিলোঁ মই তুমি মানে দেখাত এটা গজনীৰ নিচিনা এখন চিনেমা আছে যে গজনী বুলি সেইকাৰণে মই গজনী বুলি ভাবিলোঁ আকৌ হে 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 চৰি নেমাৰিবা পাই সেই আপেলটো দেখিছা নাই তুলি লোৱাচোন আপেলটো ললো এতিয়া হে এতিয়া আপেলটোক চুৰিখনে কাটি 4 টুকুৰা কৰা আৰু এডোখৰকে মোক খুৱাই দিয়া কি কলি গৰু চোৰ তোক মই কাটি আপেলটো খুৱাই দিব লাগে ৰ তোক মই আইও নেমাৰিবা ভুল হৈ গ'ল মোৰ মই নিজে কাটি খাই লওঁ মাৰা গজ্জুভাই মাৰা ইয়াক আৰু মাৰা ইয়াৰ সমান এলেহুৱা মই জীৱনত দেখা নাই জানা কেনেকৈ মানে কালি মোৰ গালত কুকুৰ এটাই চেলেকি আছিলে তাক ইমান ক'লো খেদি দে বুলি ই এলেহুৱা কিন্তু উঠি আহি কুকুৰটোক খেদি নিদিলে ইমান এলেহুৱা ই নহয় কৃষ্ণ কাৰ পাল্লাত পৰিলো দেই আজি আৰে বাহ তোমালোকে এতিয়ালৈকে ভিডিঅ' চাই আছা নিশ্চয় তোমালোকে ভিডিঅ'টো চাই ভাল পালা সেইকাৰণে তোমালোকে এতিয়ালৈকে আছা যদি ভাল পালা লাইক কৰিবা তোমাৰ বন্ধু বান্ধৱীৰ ভিডিঅ' শ্বেয়াৰ কৰিবা লগতে ছাবস্ক্ৰাইব কৰিবা এনেকুৱা ভিডিঅ' পাবলৈ আৰু বাৰ এতিয়া নাযাবা তোমালোকৰ কাৰণে এটা কুৱেশ্যন আছে আৰু যদি তোমালোকে কুৱেশ্যনটোৰ এনচাৰ যদি শুদ্ধকৈ দিব পাৰা তো মই নেক্সট ভিডিঅ'ত তোমালোকক ভিডিঅ'ত মেনশ্যন কৰিম নতুন ভিডিঅ'ত যোনে এনচাৰটো শুদ্ধকৈ দিব তেতিয়াহ'লে মই তোমালোকক কুৱেশ্যনটো ভালদৰে শুনিবা এটা এমহলীয়া গোলাপী ঘৰত এজন গোলাপী ৰঙৰ ব্যক্তি এটা গোলাপী ৰঙৰ মেকুৰী এটা গোলাপী ৰঙৰ মাছ এটা গোলাপী ৰঙৰ কম্পিউটাৰ এখন গোলাপী ৰঙৰ চকী এখন গোলাপী ৰঙৰ টেবুল এটা গোলাপী ৰঙৰ টেলিফোন এটা গোলাপী ৰঙৰ চাৱাৰ আছিল ঘৰটোলৈ উঠি যোৱা চিৰিডাল কি ৰঙৰ আছিল বাপৰে চবচোন গোলাপী এতিয়া এনচাৰটো তোমালোকে নেক্সট ভিডিঅ'ত পাই যাবা আৰু যোনে এনচাৰটো শুদ্ধকৈ দিয়ে মই নেক্সট ভিডিঅ'ত সিহঁতক মেনশ্যন কৰিম অ'কে টাটা বাই